যুদ্ধ কৰি পাইছেনে? যুদ্ধ যদি কৰি পোৱা নাই গুৱাহাটী হওক ঘৰ বিচাৰক ভাড়া ঘৰ তেতিয়া গম পাব যুদ্ধ কি হয়। যুদ্ধত যাওঁতে যে এটা সুৰক্ষা কবচ পিন্ধে সেইটোৱে লাগিব। কিবা কাৰণত যদি ৰিভিলিং কাপোৰ পিন্ধিছে, যদি কিবা কাৰণত আপোনাৰ টেটু আছে সেইকেইটা ওলাইছে, দূৰৰ পৰা এটা আৱাজ শুনিব, নাই 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 ভাড়া ঘৰ নহব, ভাড়া ঘৰ নহব। এনেকুৱা এটা এক্সট্ৰা এটিটিউড দি কথাখিনি সুধিব। ভাড়া ঘৰ লবা, ক'ত ঘৰ তোমাৰ, কি কাম কৰা। ভগৱান নহয়তো আপুনি এটা ভাড়া ঘৰৰ মালিকহে। বেচেৰি আন্টি কেইজনী নহয় অলপমান ইনচিকিয়ৰ, সেইটোৰ কাৰণে ৰিভিলিং কাপোৰ পিন্ধিলে বেয়া পায় আকৌ। মানে হাজবেণ্ড কেইটা আৰু জাবানি ফুটে নহয়। তুমি ঘৰটো ভাড়া লোৱাৰ লগে লগে আংকুল কেইজনে বাৰাণ্ডাৰ পৰাই নলৰে আৰু মানে প্ৰতিখন তাতে ডেণ্ডাইটেদি চিপকাই লয়। আৰু তুমি আহোতে যাওঁতে আহিলা, যোৱা, কি দৰকাৰ ইমান জানিব। আৰু যে 10:30 সোমাব লাগিব, কোনো লৰা নাহে, অমুক তমুক আলাকে বালকে যে উমকিবোৰ যে ৰুল এণ্ড ৰেগুলেশ্যন নিজৰ ল'ৰা ছোৱালীৰ কাৰণে নহয়তো। সেই ৰুল এণ্ড ৰেগুলেশ্যন বোৰ নিজৰ ভাড়াতীয়াৰ কাৰণে। নিজৰ ল'ৰা ছোৱালীয়ে 2টা বজাত মদ খাই উঠি কব, মামা আই এম হাংৰি, গিভ মি সাম ফুড। ঘৰ এটাত আছে যেতিয়া মালিক মালিনীকটো সহ্য কৰিবই লাগিব। কিন্তু আৰু ওচৰ পাজৰৰ মানুহৰ লগত আই কণ্টেক্ট হোৱাৰ লগে লগে, কি নাম তোমাৰ, দেউতাই কি কাম কৰে, ক'ত ঘৰ তোমাৰ, কিয় লাগে মোৰ জনম কুণ্ডলী ভাই। আৰু কোনোবা যদি ৰিলেটিভ আৰু ফ্ৰেণ্ডছ আহিলে, 2 দিনত কৰি যদি বেছি থাকিলে, পানী বহুত খৰচ হৈছে, কেতিয়া যাব তোমালোকৰ মানুহ। কণবানে কাকৰৰ প্ৰতি খেলি খেলি ৰুল এণ্ড ৰেগুলেশ্যন কৈ যেতিয়া আপুনি ঘৰটো পালে, তাৰ পিছত আৰু মানে চিকিউৰিটি মানিটো দিয়াৰ সময়ত আৰু গম পালে আৰু টাং টুং ভিখাৰী আৰু মাইনাছত বেলেঞ্চ।